guys, good morning. আৰু এটা টাইম হৈ গেল 9টা আৰু ইয়াৰ পৰা টোপনি মাৰি মানে ইফালে প্লেন যোৱাই আছো আৰু ৰাতিপুৱাৰ পৰা মানে 10খন মান প্লেন গ'লে মানে ইফালে দি মানে আহিয়ে থাকে তো বিন্দাস টোপনি মাৰি ইয়াৰ পৰা চাই আছো 10টা মানে প্লেন গলি থাকে আৰু এফালে ভগৱানৰ গান লগাই লৈছো ইয়াতে মহাদেৱ হৰ মহাদেৱ এই টোপনিৰ পৰা উঠাই নাই নেকি এই তো আহি গ'ল ইফালে চাই দেখাব লাগে বঢ়িয়াকে বিস্কুট কিবা দিছি বা এটা গাখীৰ আছিলে এই দুটা গাখীৰটো লৈ যাব লাগিব যোৱা সময়ত তো পুনৰ দিল্লী এয়াৰপৰ্টটো মোবাইলটো স্কেন কৰিকে গেট এণ্ট্ৰি কৰিলোঁ আৰু মোবাইলটো মানে এনেকৈ স্কেন কৰা হয় আৰু পুনৰ লাহেকৈ গেটটো এনেকৈ খোলা খাব ইয়াৰ পৰা পাৰ হৈ যাওক আৰু ইফালে মানে বেগটো মানে মোবাইল চব চেকিং কৰিব ইফালে আহিব মোৰ পিছফালে তো লাহে আহি পালোঁ এইখন হৈছে আমাৰ ফ্লাইট আৰু ফ্লাইটত এতিয়া যাব লাগে বঢ়িয়াকৈ প্ৰথমবাৰ ছেকেণ্ডবাৰ ফ্লাইটত আৰু ইফালে খিৰিকী যাব মানে তো ইয়াৰ হৈছে ডাইনিং আৰু ডাইনিঙত এনেকৈ মোবাইল ৰাখ আৰু ইয়াতে আছে ফ্লাইটৰ পোষ্ট আৰু ফ্লাইটৰ উঠাৰ আগে বুজাই আছে মানে কি কৰিব লাগে Metal dip into the buckle and tighten by pulling the loose end. To open, lift the buckle. It is recommended to keep your seatbelt fastened at all times. In the event of a decrease in cabin pressure, oxygen masks will fall automatically from the panel above. Pull a mask down sharply to initiate oxygen flow. Cover your nose and mouth and breathe normally. Ensure your mask is secured before helping others. There are 8 emergency exits on this air. তো এনেকৈ আমি ওপৰত উৰিবৰ বাবে মানে যাত্ৰাটো আৰম্ভ কৰি দিলোঁ ইয়াৰ পৰাই চলো এতিয়া গৈ থাকোঁ ওপৰে মেঘৰ ওপৰে আৰু যেনেকৈ স্পীডত টানে বাপৰে একেবাৰে ভিতৰৰ পৰা কলিজা ওলাই যাব মানে যোনে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লয় নাই সি মানে গম পাব আৰু বাহিৰৰ পৰা নাজাৰা চাওক এনেকৈ বহুত সৰু দেখা পায় আৰু এতিয়া ওপৰৰ মানে ভিউ চাওক মানে গান শুনক খানা মানে এইখন বেগটো মানে বহুত ভাল লাগিছে এই বেগটো মানে খানাটো বা কেনেকৈ হয় এতিয়া আৰু লেণ্ডিং কৰিলে এনেকৈ পাখি মেলি আহি গ'ল দে মুম্বাই এয়াৰপৰ্ট কিন্তু মুম্বাই এয়াৰপৰ্টৰ কৰি দিল্লীৰ এয়াৰপৰ্টটো ভাল লাগিছে এইফালে আকৌ চাহ বেছি আছে এই জংঘল এটা আছে ইয়াতে আৰু ইয়াতে আহি বাথৰুম বিচাৰি আছে সিহঁতে কোনফালে যায় এতিয়া সিহঁতে সুধি আছে কোনফালে যায় আৰু মুম্বাইৰ ৱাছৰুমত অট'মেটিক মানে এয়া হৈছে ভিভো X300 আল্ট্ৰা টেক্সি মানে বহুত আৰু টেক্সি যেনেকৈ আমাৰ ফালে টমটম বহুত ইয়াতো টেক্সি বহুত আছে আৰু এইফালে আৰু এই ব্ৰিজৰ ওপৰত গছৰ ওপৰত ব্ৰিজ মানে যদিও ব্ৰিজ বনাইছে মানে গছকেইটা বচাই ৰাখিছে আৰু দেই তো আমাৰ প্লেনিংখন মানে পটককৈ চেঞ্জ হ'ল তো আমি আছোঁ এতিয়া মুম্বাইত তো মুম্বাইৰ পৰা যাব লাগিব নাচিক তো নাচিকত ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিং আছে তো এইটো পোনপ্ৰথমে দৰ্শন কৰি আহোঁ তাৰপিছত আৰু ৰিটাৰ্ণ আহিব লাগিব মুম্বাইৰ পৰা আমাৰ আছে ট্ৰেইন গুজৰাটলৈকে তো মুম্বাইখন আজি পুৰা দিনটো ঘূৰিম তো এয়া হৈছে ফাৰ্ষ্ট টাইম মেট্ৰ' ট্ৰেইন আৰু বা ইজি অট'মেটিক পিক আপ লৈ না ফাৰ্ষ্টতে খাই দিলোঁ এনেকৈ জোৰত টানে পাতালৰ পৰা ওপৰত গৈ আছোঁ মাটিৰ ওপৰত লিফত ইমান তলৰ পৰা উঠি আহি আছোঁ না লিফত
আজিলৈকে এইখিনিতে সমাপ্ত কৰোঁ তো নেক্সট ব্লগত মানে গোটেই মুম্বাইখন এক্সপ্ল'ৰ কৰিকে দেখাম কি কি আছে মানে তো আজিলৈকে বাই বাই দে